বন্ধুসকল দেশ বিদেশৰ কথা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ আমি ভিডিঅ'টোত মিউকৰমাইকোচিছ কি হয় এই বিষয়ে ডিসকাস কৰিম। বন্ধুসকল কৰোনাৰ সমান্তৰালভাৱে আমাৰ দেশত আৰু এটা বেমাৰৰ আগমন ঘটা দেখা গৈছে। এই বেমাৰটোৰ নাম হ'ল মিউকৰমাইকোচিছ। So what is mucormycosis? It is a fungal related disease which can be seen in people who have recovered from corona. কৰোনাৰ আক্ৰান্ত হৈ কৰোনা বেমাৰৰ পৰা ভাল হোৱা মানুহৰ গাত এই বেমাৰটো দেখা গৈছে আৰু এইটো এটা ফাংগেল ইনফেকচিয়াছ ডিজিজ হয়। ফাংগেল মানে আমাৰ অসমীয়াত ভেঁকুৰৰ সংক্ৰমণৰ ফলত হয় এইটো এটা বেমাৰ আৰু এই বেমাৰটো মেইনলি ক'ত হয় আপোনালোকৰ মুখমণ্ডলত হয়, চকুত বা মুখৰ ভিতৰত এনেকুৱা জেগাত এই বেমাৰটো হয়। আপোনালোকে নেক্সট ফটোত দেখা পাব এই বেমাৰটো যদি বেছি হয় কেনেকুৱা ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে। এইটো চাওক, এইটো এটা অলপমান এডভান্স লেভেলৰ ডিজিজটো হৈ গৈছে। মানুহজনৰ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হ'বলগীয়া অৱস্থা হৈছে আৰু ইয়াৰ নেক্সট ফটোটো চাওক আপুনি, মুখমণ্ডলৰ সম্পূৰ্ণ এভাগ নাইকিয়া হৈ গৈছে ভেঁকুৰৰ সংক্ৰমণৰ ফলত। এইটো এটা ভয়ানক বেমাৰ হয় আৰু আপুনি জানি আচৰিত হ'ব যে এইটো বেমাৰৰ মৰ্টেলিটি ৰেট 50% হয়। 50% মানে যদি 100জন মানুহৰ গাত এই বেমাৰটো হয় তেনেহ'লে তাৰ 50জন মানুহ মৰিব। কিন্তু কৰোনাত মৰ্টেলিটি ৰেটটো ইমান নহয়। কৰোনাৰ মৰ্টেলিটি ৰেট এৰাউণ্ড 3 to 4%, মেক্সিমাম 5। মানে যদি 100জন মানুহৰ কৰোনা হয় 4-5জনহে মৰে, কিন্তু ইয়াত 100জন মানুহৰ যদি এই বেমাৰটো হয় 50জন মানুহ মৃত্যুমুখত পৰে। ইমান বেছি হয় মৰ্টেলিটি ৰেটটো। আপোনালোকে এই নিউজটো চাওক, ব্লেক ফাংগাছ ডিটেক্টেড ইন COVID-19 সাৰ্ভাইভাৰ্ছ 8 লুজ আইচাইট ইন চুৰাট। বৰ্তমান এই বেমাৰটো গুজৰাট আৰু দিল্লীত বেছিকৈ দেখা গৈছে আৰু আপুনি নিউজত যেনেকৈ দেখিছে যে চুৰাট গুজৰাটত আছে, তাত 8জন মানুহে এই বেমাৰটোৰ কাৰণে নিজৰ দৃষ্টিশক্তি হেৰুৱাবলগীয়া অৱস্থা হৈছে আজিৰ তাৰিখত। আৰু ইয়াৰ পাছৰ নিউজটো চাওক আপুনি, গুজৰাট সুনামি অফ মিউকৰমাইকোচিছ এমং COVID-19 ৰিকভাৰ্ড। COVID-19ৰ পৰা ৰিকভাৰ হোৱা মানুহবিলাকৰ মাজত মিউকৰমাইকোচিছৰ যিটো প্ৰভাৱ, যিটো উপস্থিতি বহু পৰিমাণে দেখা গৈছে। আজিৰ এইটো হেডলাইন হয়, আজি আৰু যোৱাকালিৰ হেডলাইন হয়। আৰু এই বেমাৰটো চিমটম কি? আপুনি যদি COVID-19ৰ পৰা ভাল পাইছে, তাৰপিছত যদি আপোনাৰ মুখমণ্ডলত মানে ফেচিয়েল মাছলবিলাকত, মুখত ভিতৰত বা মুখৰ বাহিৰত যদি কিবা পেইন অনুভৱ কৰিছে, বা আপুনি যদি চকুত পেইন অনুভৱ কৰিছে আৰু যদি আপুনি ফিল কৰিছে আপোনাৰ দৃষ্টিশক্তি কমি গৈ আছে, তেনেহ'লে আপুনি ডক্টৰৰ ওচৰত যাব লাগে। এইবিলাক এই বেমাৰটোৰ মানে আৰ্লি চিমটম হয়। আৰু কোন মানুহৰ তাত বেমাৰটো হোৱাৰ ৰিস্ক বেছি আছে? যিবিলাক মানুহৰ ডায়েবেটিছ হয়, চুগাৰ বেছি আছে আৰু কৰোনাত আক্ৰান্ত হৈ কৰোনাৰ পৰা ভাল পাইছে, তেখেতসকলৰ গাত স্পেচিয়েলি এই বেমাৰটো হোৱাৰ সম্ভাৱনা বেছি আছে। আৰু যিবিলাক কৰোনা আক্ৰান্ত ৰোগীৰ গাত ষ্টেৰইড ইউজ কৰা হৈছিল, তেখেতসকলে কৰোনাত আক্ৰান্ত হৈ থকা সময়ত যদি আপুনি জানে আপোনাৰ গাত ষ্টেৰইড ইউজ কৰা হৈছিল, তেতিয়া আপুনি সাৱধান থাকিব লাগে। আৰু যিবিলাক কৰোনা আক্ৰান্ত ৰোগীক অক্সিজেন দিয়া হৈছিল আৰু হিউমিডিফাইড অক্সিজেন দিয়া হৈছিল, মানে অক্সিজেনটো পানীৰ মাজেৰে যায়, অলপমান তাত হিউমিডিটিও যায়, ৱাটাৰ ভেপৰো যায়, তেনেকুৱা ৰোগীবিলাকক সাৱধান থাকিব লাগে। ইয়াৰ কাৰণটো কি? কাৰণ ভেঁকুৰ নৰ্মেলি কেনেকুৱা জেগাত হয়? যিবিলাক জেগা সেমেকা, ৱেট, তেনেকুৱা জেগাত ভেঁকুৰ হয়। যদি আপোনাৰ অক্সিজেনটো হিউমিডিফাইড কৰা হয়, মানে সেমেকাই লোৱা হয় আপোনাৰ বডিৰ ভিতৰত দিয়াৰ আগত, তেনেহ'লে আপোনাৰ গাত এই ভেঁকুৰৰ ইনফেকশ্যনটো হোৱাৰ সম্ভাৱনা বেছি আছে। তো কেনেকৈ আমি ভাল পাম? নীতি আয়োগৰ হেল্থ মেম্বাৰ, নাম শুনিছে চাগে, VK পল, বৰ্তমান কৰোনাৰ যিটো মেনেজমেণ্ট, তাত আমাৰ দেশৰ একজন অন্যতম ব্যক্তি বুলি গণ্য কৰা হয়। সদায় নিউজ পেপাৰত নাম আহে। তেখেতে 5টা উপায় কৈছে। এটা, আপোনাৰ ক'ভিড আছে, ক'ভিড নাই বাদ দিয়ক, আপুনি নিজৰ ব্লাড চুগাৰটো কমাই ৰাখক। ব্লাড চুগাৰ যদি আপোনাৰ লিমিটত থাকে, বেমাৰটো হোৱাৰ চান্স বহুত কম আছে। কাৰণ চিম্পল, আপোনাৰ যদি ব্লাডত চুগাৰ বেছি থাকে ন, তেনেহ'লে তাত চুগাৰ থকা বস্তুত আপোনাৰ বেক্টেৰিয়া, ভেঁকুৰ, ফাংগাছ এইবিলাকৰ গ্ৰ'থ বেছি হয়, কাৰণ তাৰ পৰা এনাৰ্জি ড্ৰ কৰে। এইটো এটা কাৰণ, আপুনি চুগাৰ কণ্ট্ৰল কৰক। ছেকেণ্ড, আপুনি যদি এইটো ডক্টৰসকলৰ কাৰণে, যদি আপোনাৰ আণ্ডাৰত কোনোবা ক'ভিড পেচেণ্ট ৰোগী আহিছে, তেনেহ'লে ষ্টেৰইড দিয়াৰ আগতে অলপমান প্ৰিকশ্যন মানে মেইনটেইন কৰক। আৰু ইয়াত কৈছে VK পলৰ মতে, নীতি আয়োগৰ মেম্বাৰ VK পলৰ মতে কৈছে যে 6 নম্বৰ ডে'টোৰ পাছত যদি বেমাৰটো ভাল নহয়, কৰোনা ভাল নহয়, তেতিয়াহ'লে ষ্টেৰইড দিব লাগে, অন্যথা দিব নালাগে। আৰু ইয়াত 3 নম্বৰ পইণ্ট তেখেতে কৈছে যে যদি আপোনাৰ অক্সিজেন ছাপৰ্টটো হিউমিডিফাইড কৰা হয়, পানীৰ মাজেৰে নিয়া হয়, তেনেহ'লে পানীটো পৰিষ্কাৰ হোৱা উচিত, কাৰণ লেতেৰা পানীত আপোনাৰ ইনফেকশ্যনৰ চান্স বেছি থাকে। 4th পইণ্টটো হ'ল অভাৰঅল ক্লিনলিনেছ। মানে এনেও আমি আমাৰ পাৰ্চনেল হাইজিন লেভেল আমি মেইনটেইন কৰিব লাগে, চাফা ৰাখিব লাগে, চাফা ড্ৰেছ পিন্ধিব লাগে, আমি সেমেকাগাৰে থাকিব নালাগে, সদায় গা ধুব লাগে, এনেকুৱা পইণ্ট। আৰু 5 নম্বৰ কথাটো হ'ল, আপোনাৰ যদি কৰোনা হৈছে আৰু কৰোনা হোৱাৰ পিছত আপোনাৰ চুগাৰ আছে নাথাকে বাদ দিয়ক, যদি আপোনাৰ মুখৰ বাহিৰত বা মুখৰ ভিতৰত যদি কিবা আলচাৰ দেখা গৈছে, ঘা দেখা গৈছে অলপমান হ'লে, তেনেহ'লে অনুগ্ৰহ কৰি লগে লগে ডক্টৰৰ ওচৰত যাওক। কাৰণ আপুনি যিমান সোনকালে ডক্টৰৰ ওচৰ চাপিব, সিমানেই সোনকালে বেমাৰটোৰ পৰা হাত সাৰিবলৈ সক্ষম হ'ব। চ' বন্ধুসকল, আপোনালোকক ভয় খোৱা মোৰ উদ্দেশ্য নহয়, জাষ্ট আপোনালোকৰ নলেজৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। যদি চাই ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট নিশ্চয় কৰিব। থেংক ইউ।